নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে টিভি অসম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মহাকাশলৈ যোৱা প্ৰথম মহিলা কোন আছিল? উত্তৰ ভেলেণ্টিনা টেৰেস্কোভা। তথ্য প্ৰক্ৰিয়াকৰণৰ বাবে কম্পিউটাৰে কোনটো ভাষা ব্যৱহাৰ কৰে? উত্তৰ বাইনাৰী ভাষা। ভাৰতৰ ৰাষ্ট্ৰীয় ফল কোনটো? উত্তৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফল হৈছে আম। ভাৰতত প্ৰতি বছৰে শিক্ষক দিৱস কোনটো দিনত পালন কৰা হয়? উত্তৰ 5 ছেপ্টেম্বৰ। পৃথিৱীৰ আটাইতকৈ ওখ জলপ্ৰপাত কোনটো? উত্তৰ এঞ্জেল জলপ্ৰপাত। কোনখন ৰাজ্যই সংস্কৃতক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছে? উত্তৰ উত্তৰাখণ্ড। নৰ্মদা নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? উত্তৰ অমৰকান্তক। পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ কোনটো? উত্তৰ মাউণ্ট কেটু। ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই নাম কি? উত্তৰ ময়ূৰ। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ চাৰ্লছ বেবেজ। পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণী কোনটো? উত্তৰ জিৰাফ। বিশ্বৰ সৰ্ববৃহৎ মহাদেশ কোনখন? উত্তৰ এছিয়া। ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? উত্তৰ গংগা। কোনটো প্ৰাণীক মৰুভূমি জাহাজ বুলি জনা যায়? উত্তৰ উট। সৰ্বাধিক লোক থকা দেশ কোনখন? উত্তৰ চীন। ভাৰতৰ ৰাষ্ট্ৰীয় নদী কোনখন? উত্তৰ গংগা। কোন ঠাইক পৃথিৱীৰ ছাল বুলি জনা যায়? উত্তৰ পামিৰ মালভূমি। ভাৰতৰ ৰাজধানী কি? উত্তৰ ভাৰতৰ ৰাজধানী হৈছে নতুন দিল্লী। বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতন্ত্ৰ দেশ কোনখন? উত্তৰ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতন্ত্ৰ দেশ হৈছে ভাৰত। ভাৰতক প্ৰায় দুটা ভাগত বিভক্ত কৰা কাল্পনিক ৰেখাডাল কি নামেৰে জনা যায়? উত্তৰ কৰ্কটক্ৰান্তিৰ ৰেখা। কাগজৰ মুদ্ৰা ব্যৱহাৰ কৰা প্ৰথম দেশ কোনখন আছিল?
উত্তৰ কাগজৰ মুদ্ৰা ব্যৱহাৰ কৰা প্ৰথম দেশখন হৈছে চীন। কোনটো জন্তু জংঘলৰ ৰজা বুলি জনা যায়? উত্তৰ সিংহ। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ কোনটো? উত্তৰ পৃথিৱীৰ সৰ্বোচ্চ শৃংগটো হৈছে মাউণ্ট এভাৰেষ্ট। পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই কোনটো? উত্তৰ পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই হৈছে পূব এণ্টাৰ্কটিকা। টেলিফোন কোনে উদ্ভাৱন কৰিছিল? উত্তৰ আলেকজেণ্ডাৰ গ্ৰেহাম বেল। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আজি এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীষ বিচাৰি পুনৰ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে জনালোঁ ধন্যবাদ।